Hello বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেলটোলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকক ক'ব ওলাইছো ইন্টেলিজেন্স ব্যুৰো ৰিক্ৰুটমেন্টৰ বিষয়ে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইন্টেলিজেন্স ব্যুৰো আপোনালোকৰ লাষ্ট ডেট ইয়াতে দিয়া আছে 13 তাৰিখ 11 মাহ 2023। বস্তু হ'ল ইন্টেলিজেন্স ব্যুৰোৰ আপোনাৰ 70টা পোষ্ট আছে। সিকিউৰিটি এছিষ্টেণ্ট এণ্ড MTS পোষ্ট বা মটৰ ট্ৰান্সপৰ্ট। ইয়াতে আপোনাৰ পোষ্ট আছে 362। গুৱাহাটীৰ বাবে বিশেষকৈ 10টা পোষ্ট দিয়া আছে। কেটেগৰী ৱাইজ ইয়াতে আপোনালোকক দিয়া আছে UR 221, OBC NCL 60, SC 34, ST 30, EWS 17। P level ইয়াতে আপোনাৰ level 3 দিয়া আছে 21,700 পৰা start কৰি 69,100 in the pre-matric class admissible central government allowances. Age limit ইয়াতে দিয়া আছে candidate must be not exceeded 27 years closing date. Essential qualification ইয়াতে দিয়া আছে minimum matriculation 10th class pass or equivalent from a recognized board of education and possession of domicile certificate of the state against which